নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা কথা কৈ দিওঁ যে আজি মোৰ ফেচবুক চেনেলটো 6000 কমপ্লিট কৰিলে মই জানো এইখিনি হয়তো কিছুমানৰ বাবে বহুত কম হ'ব কিন্তু মোৰ বাবে এইটো বহুত কাৰণ মই আশাই কৰা নাছিলোঁ যে মোৰ ফেচবুক চেনেলটোত 5000 ক্ৰছ কৰি 6000 হ'ব কাৰণ মই এনেই ভিডিঅ'বোৰ দিওঁ যাতে ভৱিষ্যতে মই এইবোৰ যিবোৰ সময় পাৰ কৰি আহিছোঁ পিছত চাব পাৰোঁ কিন্তু আপোনালোকে ইমান মৰম দিছে মই ধন্য মানে আপোনালোকক কি বুলি ক'ম যেহেতু আপোনালোক মোৰ এতিয়া ফেমিলিৰ নিচিনা হৈ গৈছে সেইবাবে মোৰ জীৱনৰ কিছুমান বস্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ঠিক তেনেদৰে আজিৰ এই ভিডিঅ'টো মই তেনেকুৱাই কিবা এটা বনাব ওলাইছোঁ আৰু আজি মই যাম মোৰ মাইনাৰ পূজাৰ বজাৰ কৰিবলৈ আৰু অনলাইনতো দিয়া হৈছে তথাপিও এটা বস্তু নিজে চাই আনিব মন যায় হয়নে তো মই বহুত দূৰত নাযাওঁ কাৰণ এতিয়া গধূলি হৈছে আৰু অফিচ গ'লে মই সময় নাপাওঁ সেইবাবে একদম ওচৰতে মই বজাৰ কৰিম আৰু ওচৰত মানে একদম আমাৰ ঘৰতে কিন্তু আমাৰ ঘৰত সাইডতে দোকান দিছে মৰমৰ ভাইটি দীপজ্যোতি আৰু মোৰ ফ্ৰেণ্ডৰ নিচিনাই প্ৰিয়ংকা তো বলক তেওঁলোকৰ দোকানত শুনিছোঁ বহুত কালেকশ্যন আহিছে ধুনীয়া ধুনীয়া লেডিছৰ জেন্টছৰ আৰু কিডছৰ তো বলক কৈছোঁৱেই আমাৰ ঘৰতে একদম ছাইডৰ ৰুমটোতে দোকানখন তো তাইও আহে বলক যাওঁ এইখন হৈছে আমাৰ আৰু একদম ছাইডৰ ৰুমটোৱে ইহঁতৰ আৰু আহিয়ে মই খুব ধুনীয়া ধুনীয়া বেগৰ কালেকশ্যন দেখিছোঁ এইবোৰ চাওকচোন ইমান ধুনীয়া বেবীবোৰৰ কালেকশ্যন এয়া খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে এতিয়া বলক ভিতৰলৈ যাওঁ আৰু এয়া বাপৰে বাপ চাওকচোন ইমান কালেকশ্যন আহিছে দোকানখনত মই যে কি চাম কি নাচাম তেনেকুৱা লাগিছে খুব ধুনীয়া লেডিজ আইটেমো আছে ৰ'ব দেখুৱাওঁ তাৰ আগত মই দোকানখনৰ স্বত্বাধিকাৰীক দেখাই লওঁ এয়া হৈছে দীপজ্যোতি হয় নমস্কাৰ আৰু প্ৰিয়ংকা আৰু এইটো ভাইটি টিকু বাকী প্ৰিয়ংকা কেনেকুৱা লাগিছে দোকান দি খুব ভাল লাগিছে যিহেতু প্ৰথমবাৰৰ কাৰণে কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ তাকে ৰাইজৰ সঁহাৰি পাম বুলি আশা ৰাখিছোঁ আৰু দীপজ্যোতি হয় আপোনালোকে ভিজিট কৰিব নতুন নতুন দিছোঁ আপোনালোকে আশীৰ্বাদ দিব যাতে আমি আগন্তুক আৰু মানে কি আগবাঢ়ি যাব পাৰোঁ ইয়াতকৈ অলপ ভালকৈ আৰু আগবাঢ়ি যাব পাৰোঁ আজি ময়ো বজাৰ কৰিব আহিছোঁ কালেকশ্যনবোৰ চাম আৰু কি আছে কাপোৰৰ বাদেও কাপোৰৰ মানে সৰু বাচ্ছাৰ কথা ক'ব লাগিব ন সৰু বাচ্ছাৰ ফ্ৰক পাব জিন্স টপ আৰু তাইৰ উৎপাত চাওকচোন আৰু যিহেতু দুৰ্গা পূজা আহিছে তো কি আছে ভালকৈ কৈ দিয়া যাতে মানুহখিনি আহিছে যিহেতু তাৰ বাবে খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে বেবীৰ কাৰণে খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে ফ্ৰক আহিছে কটনত আহিছে ফেঞ্চি ফ্ৰক আহিছে আৰু লগতে স্কাৰ্ট টপ হাফ জিন্স টি শ্বাৰ্ট লং জিন্স টি শ্বাৰ্ট কোট ছেট আহিছে খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে চাম এটা এটাকৈ আমি তাই ক'লে খুব ধুনীয়া ধুনীয়া কালেকশ্যন আৰু মই দোকানখন চাওকচোন আহিয়ে কাপোৰ চব নিউ লাগিছে তো এটা এটাকৈ আপোনালোকক দেখুৱাম আৰু মই দেখিছোঁ এইফালে কছমেটিকো আছে কি ব্ৰেণ্ডৰ আছে ৰ'ব মই ওচৰত আপোনালোকে মামাআৰ্থ লটাছ বাচ্চাৰ হিমালয়া খুব ধুনীয়া ব্ৰেণ্ডেড অঁ আহিব পাৰে মহিলাসকল আহক সোনকালে লৈ যাওঁ বুলিবলৈ আমাৰ দোকানখন যিহেতু কাপোৰ বহুতখিনি পাব আপোনালোকে কাপোৰ যি বিচাৰে সকলোখিনি পাব কছমেটিকো আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ বৰ্তমান জুৱেলাৰী ছেটবোৰ অনা নাই কিন্তু পূজাৰ কাৰণে আপোনালোকে সেইবোৰো পাব ইয়াত পাই যাব আৰু ইয়াতে বেবীৰ এইবিলাক যি বেবীৰ কাৰণে দৰকাৰ সেইবোৰ চব ইয়াতে পাব আৰু ইয়াত পাৰফিউম বডি স্প্ৰে লগতে দোকানখনৰ নামটো কৈ দিয়া দোকানখনৰ নামটো হৈছে BS ষ্ট'ৰ আৰু এড্ৰেছটো আমাৰ হৈছে চানচাৰী টু বুৰকাৰ পথত
দুৰ্গা মন্দিৰৰ সন্মুখতে তাইৰ আচল ঘৰ তেজপুৰৰ জীয়াৰী আৰু বোৰকাৰ বোৱাৰী, কিন্তু তাই এতিয়া শিকিছে খুব ধুনীয়াকৈ। বৰ্তমানো মই জেগাবোৰ চিনি পোৱা হোৱা নাই, সেইকাৰণে কওঁতে এড্ৰেছটো কওঁতে অকণমান হয়তো কিন্তু ভুল হ'ব তাই পাৰে। ভালকৈ কৈছে। একদম আমাৰ বোৰকাত আমাৰ যোনটো এড্ৰেছ আৰু দুৰ্গা মন্দিৰৰ ফ্ৰণ্টৰ ঘৰটোতে আমাৰ দোকানত আহিলেও আমি তাইক পায়ে যাব, কাষৰ ৰুমটোৱে সিহঁতৰ। তো ব'লক কিছুমান কালেকশ্যন চাই লওঁ আৰু মাইনাৰ কাৰণেও ফ্ৰক এটা চাই লওঁ। আৰু মই এটা কুৰ্তি ছেট নিলোৱে অলৰেডি, খুব ধুনীয়া, কাপোৰটো ছফ্ট, মানে ডেইলি ৱেৰৰ কাৰণে খুব ধুনীয়া, কেতিয়াবা পিন্ধিলে আপোনালোকক দেখুৱাম। আৰু আমাৰ মাম্মা এতিয়া কাপোৰ চাব দে, মা কাপোৰ চাবা, ফ্ৰক চাবা। তোমাক কোনটো লাগিব? কোনটো লাগিব? তাই নিজেই চইচ কৰিব ৰেডি, চেণ্ডেল চাই আছে পুৰা। ৰ'ব, এইবোৰো কাপোৰ। আজি মই আপোনালোকৰ বেবী গাৰ্লৰ কাৰণে যিবোৰ কালেকশ্যন আছে সেইবোৰ অকণমান দেখাবলৈ চেষ্টা কৰিম। এইটো খুব ধুনীয়া ফ্ৰক আহিছে, চাওক। ফাৰ্ষ্ট দেখিয়ে মোৰ ভাল লাগি গ'ল। Colour মই এইটো combination চাওঁ, খুব ধুনীয়া আছে। এইটো চাই লওঁ। খুব ধুনীয়া, বেবী ব্লু এইটো, আৰু হোৱাইটত আছে, চাওক ইমান ধুনীয়া এমব্ৰইডাৰী আছে, আৰু ভিতৰতো বহুতকেইটা লেয়াৰ আছে ন? কি চাইজত আছে এইকেইটা? এইটো আপোনালোকে 16ৰ পৰা পাব, 16 নম্বৰৰ পৰা আপোনালোকে 20 নম্বৰলৈকে পাব। মানে যদি আপোনালোকৰ 1.5 বছৰ ভাল 4 লাগে বছৰ ল'বলৈ বাচ্চা। আহিব। বৰ মৰম লাগিছে। আৰু এটা দেখাইছোঁ বেবী গাৰ্ল। কি মৰম লাগিছে। এইটো পিচ ন? পিচ কালাৰত আছে, কালাৰ চাওক কি ধুনীয়া। চাইডটো এনেকৈ বৌ লগোৱা আছে, মৰম লাগিছে। খুব ধুনীয়া কালেকশ্যন। আৰু আছেনে? এইটো এটা আৰু ধুনীয়া, খুব ধুনীয়া কালেকশ্যন। এইটো আপোনালোকে কালাৰত পাই যাব, গ্ৰীণ, য়েল্ল', ব্লু, ৰেড। আপোনালোকক যোনটো কালাৰ লাগে সেইটোতে ল'ব পাৰিব। চাওকচোন ফ্ৰকটো কি ধুনীয়া। চাওকচোন ইমান মৰম লগা, বাপৰে, থেংক গড মোক ছোৱালী দিছে, ছোৱালীৰ ইমান কালেকশ্যন। অৱশ্যে ল'ৰাৰো আছে ন ইয়াত, খুব ধুনীয়া ল'ৰাৰো আছে। চাওকচোন ইমান মৰম লগা, পূৰা পুতলা লাগিব। মই চাই লওঁ, ঢেৰ দেখিছোঁ, কি লওঁ। আৰু এটা স্কাৰ্ট টপ আহিছে, এইটো আৰু এইটো স্কাৰ্ট লগতে। কি মৰম লাগিছে এইটো। এইটো মানে অলপ ডাঙৰি টাইপ ন? ডাঙৰি ষ্টাইলত হয়, এইটো এনেকৈ আহিব। কালাৰ কম্বিনেশ্যন খুব ধুনীয়া। কেইবছৰৰ পৰা পাব এইটো? এইটো কেইবছৰৰ পৰা পাব? এইটো 1ৰ পৰা 3 বছৰলৈকে পাই যাব চাইজ। কালাৰ পাই যাব। আৰু এইটো কি মৰম লাগিছে। আৰু এইটো এটা খুব ধুনীয়া কালেকশ্যন গাৰ্লৰ কাৰণে। এইটো এক্সট্ৰা নে টি-চাৰ্ট? জইন আছে, জইন আছে। ডিজাইনটো পূৰা জেকেট টাইপত আছে। আৰু লগত আছে হাফ স্লিভছ। বেলেগৰ লগতো পিন্ধিব পাৰিব, খুব ধুনীয়া। এইটো খুব ধুনীয়া কালেকশ্যন। এইটো আহিছে টি-চাৰ্ট হয়, বেবী পিংকত, আৰু লগতে এইটো মিক্স কালাৰ স্কাৰ্ট আছে। খুব ধুনীয়া কালেকশ্যন, কটন হয়, কমফৰ্টেবল হয়। ভাল লাগিছে, চব ভাল লাগিছে। কি নিউ কি নিনিউ। বাকী কাৰ চইচ দোকানৰ এইবোৰ? এইবোৰ চব মোৰ চাইজত। আৰু এটা দেখাওঁ আপোনালোকক, এইবোৰ 3 to 7 ইয়াৰ গাৰ্লৰ কাৰণে হয়। কালাৰ এইটোৱে নে আৰু আছে? পাই যাব। আপোনালোকে কালাৰ পাই যাব। আৰু এইটো পেণ্ট, পূৰা ট্ৰেণ্ডি ড্ৰেছে আহিছে এতিয়া, খুব ধুনীয়া। আৰু অৱশ্যে আজিকালি অলপ ষ্টাইলিছ ড্ৰেছে বিচাৰে ন? আগৰ সেই তেনেকুৱা জামানা নাই, ছোৱালীবোৰেও খুব ষ্টাইলিছ বিচাৰে, ভাল লাগে। আৰু এই সেইফালে মই ধুনীয়া ডাঙৰি ছেট দেখিছোঁ, আহকচোন মই দেখাই দিওঁ। সেইকেইটা চাই চাওকচোন। এয়া তাইৰ ভৰিত খুব ডাঙৰ হৈছে, কিন্তু মা ভাল লাগিছে চেণ্ডেল। মামা কৈ দিয়া। ভাল লাগিছে নাই? পূৰা ব্যস্ত চেণ্ডেল পিন্ধাত, নিজে পিন্ধি লৈছে। এইকেইটা খুব ধুনীয়া ডাঙৰি। এইবোৰ কি চাইজত আছে? এইবোৰ 0 চাইজৰ পৰা পাব। এইটো চাগে 2 years 3 years ন? 2 years 3 yearsৰ কাৰণে হৈ যাব। এইবোৰ ল'ৰা ছোৱালী সকলোৱে পিন্ধিব পাৰিব। ইউনিচেক্স। এইটো ইমান মৰম লাগিছে। এইটোৰ কালাৰ আছেনে আৰু? এনেকুৱা পাই যাব, কালাৰত পাই যাব। পিংক, গ্ৰীণ, য়েল্ল' চব কালাৰ। এইযোৰতো আছে? আহিব। স্কাই ব্লুটো আছে, চাওক। পৰি গ'ল, বৰ মৰম লগা। কালাৰ পিংকত আছে। যিহেতু ছোৱালীৰ চালোৱে আমি, এতিয়া বেবী বয়ৰ কালেকশ্যন আছে ন? কাৰণ মোৰ মানে ঘৰৰো আছে, ল'ৰা আছে, তো এই ভিডিঅ'টোৰ যোগেদি যদি ভাল লাগে তেওঁলোকে আহিব, হয়নে? আৰু ওচৰৰ যিখিনি মানুহ আছে, তো ব'লক এতিয়া বেবী বয়ৰ কালেকশ্যন চাওঁ। আৰু এইফালে বেবী বয়ৰ ন?
পিছৰ আপোনালোকক বেবী বয়ৰ কাৰণে যিবোৰ কালেকশ্যন আছে অলপকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিম কি মৰম লগা ষ্টাৰ্ট টেডি হয় হাফ চাৰ্ট কিহৰ এইটো কি ব্ৰেণ্ডৰ চব ব্ৰেণ্ডেডে আহিছে ইহঁতে আমলা ফেশ্বন 22 চাইজৰ লগত আছে এইটো হাফ চাৰ্ট জিন্সৰ হাফ খুব ক্লাছিক ক্লাছিক ড্ৰেছ আহিছে কি মৰম লগা আৰু এইটো আৰু খুব ধুনীয়া লং ষ্টাৰ্ট কৰিছে আৰু খুব ধুনীয়া লং টি চাৰ্ট আৰু লং পেণ্টৰ ছেট আহিছে সেইটো আপোনালোকে এইবোৰ ফুল স্লিভ ন যিহেতু ঠাণ্ডা আহিছে আৰু এতিয়া কাপোৰটো খুব ছফ্ট হয় বেবীৰ কাৰণে খুব ভাল কাপোৰ আৰু আমি যিবোৰ বেবীৰ কাৰণে কাপোৰ ৰাখিছোঁ চব ব্ৰেণ্ডেড ৰাখিছোঁ আপোনালোকে ইয়াতে কোনো কমপ্লেইন নাপায় মানে বেবী ব্ৰেণ্ডেডে লাগে জানা কাৰণ হেল্ল' স্কিনবোৰ খুব চেঞ্চিটিভ খুব ছফ্ট থাকে ন আৰু বাচ্ছাৰ মানে য'তে ত'তে ল'ব নালাগে সিহঁতক যদি আমি যিকোনো কাপোৰ মানে দিওঁ তেতিয়াহ'লে সিহঁতৰ স্কিনবোৰৰ প্ৰব্লেম ৰেচেছ হয় থাকে আৰু অশান্তিও সেইকাৰণে পায় আমি খুব ভাল ভাল কাপোৰ আনিছোঁ আপোনালোকে আহি চাব পাৰে এইটো পেণ্ট হয় পেণ্ট আৰু লগত এইটো টি চাৰ্ট হয় আপোনালোক দেখাইছোঁ মোৰ আকৌ বেবী হৈ যাব ইচ্ছা গৈছে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আৰু মোৰো হয় জানা কেতিয়াবা বেবী গাৰ্লৰ যিবোৰ কালেকশ্যন আহিছে মানে সৰু হৈ যাবলৈও মন গৈছে আৰু মানে খুব পিন্ধিব মন যায় আৰু এতিয়া আৰু এইটো পূজা বুলি ক'লেতো তোমাৰ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহে ন সেইবোৰ দেখিলে মানে একদম পিন্ধিবলৈ মন যায় সৰু কাললৈ উভতি যাব আৰু এটা দেখাওক এইবোৰ বেবী বয়ৰ কাৰণে হয় 3 পিচৰ ছেট হয় তলত টি চাৰ্ট আছে ন টি চাৰ্ট আছে তলত টি চাৰ্ট এইটো যিহেতু ৰাস আহি আছে এইটো পূজাত ৰাসত আৰু এইটো পূজাৰ সময়ত অলপকৈ হ'লেও ঠাণ্ডা পৰে তাৰ কাৰণে আমি এনেকুৱা কালেকশ্যনো ৰাখিছোঁ আৰু পেণ্ট আছেনে ইয়াতে? আছে এইটো তলত টি চাৰ্ট আছে আৰু এইটো জিন্সৰ জেকেট আৰু ইয়াৰ লগত আপোনালোকে লং পেণ্ট পাব 6 পকেটৰ 6 পকেট বা এইটো পেণ্ট আৰু লগত এইটো বা কেনেকুৱা ধুনীয়া লাগিছে গোটেই ছেটটো আৰু এইটো খুব ধুনীয়া ৱাছকোট ছেট আহিছে এইটো 3 পিচৰ হয় তলত এইটো খুব ছফ্ট কাপোৰৰ এটা চাৰ্ট আছে বৌ আছে অঁ আছে আৰু ইয়াৰ লগত এটা ৱাছকোট আছে এইটো এনেকৈ খুলি আপুনি বেলেগ চাৰ্ট মানে এক্সট্ৰা কৰিব পাৰি আৰু অঁ এক্সট্ৰাকৈও পিন্ধিব পাৰিব বেলেগ চাৰ্টৰ লগত ৱাছকোটটো পিন্ধিব পাৰিব আৰু চাৰ্টটো ছিংগলকৈ পিন্ধিব পাৰিব আৰু লগত আছে আপোনাৰ এইটো পেণ্ট খুব ধুনীয়া ছেট এইটো কালাৰত পাই যাব চাইজতো পাব চব চাইজৰে আছে মৰম লাগে আৰু এইটো এটা কালেকশ্যন এইটো ফুল কোট ফুল তলত গেঞ্জি টাইপ বিৰাট মৰম লাগিছে গেঞ্জি কাপোৰ শ্লিভলেছ ভাল লাগিছে খুব ছফ্ট হয় কাপোৰটো আৰু লগত আছে এটা কোট এইটো আপোনালোকে এক্সট্ৰা বেলেগ টি চাৰ্টৰ লগতো মিলাই পিন্ধিব পাৰিব আৰু লগত আছে এইটো পেণ্ট কালাৰ কম্বিনেশ্যন খুব ধুনীয়া কালাৰ পাই যাব গ্ৰেট আছে আপোনালোকে 3 পিচৰ হয় আৰু প্ৰাইচবোৰো খুব ৰিজনেবল ন মানে একদম বেছিও নহয় আপোনালোকে মানে পাৰে আৰু কিনিব পাৰে আৰু আহিব আমাৰ দোকানত আমি ডিছকাউণ্ট কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিম পূজা চেল চলি আছে তো তাইৰ বাবে মই চাই লওঁ আৰু চাই কোনটো চিলেক্ট কৰোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু কচমেটিকত বাহিৰেও তোমালোকৰ কি আছে ফ্লিপ শ্লিপ আনিছে কচমেটিকত আপোনালোকে ক্ৰীম পাব আৰু বডি লোশ্যনছ নেইল কালাৰ লিপষ্টিক আৰু ক্লাছাৰ আৰু বেবীবিলাকৰ বাবে আছে হেয়াৰ বেণ্ড খুব ধুনীয়া ধুনীয়া হেয়াৰ বেণ্ড কালেকশ্যন ৰাখিছোঁ আপোনালোকক অলপমান দেখাই দিওঁ এনে ক্লাছাৰ আছে চাওক এইবোৰ ছোৱালীবোৰ আহিব পাৰে খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে চিম্পলতো আছে আৰু লগতে এইবিলাক ৰিবন আছে খুব ধুনীয়া ধুনীয়া এইবোৰ বহুত কালেকশ্যন আছে আহিব বাচ্চাবোৰৰ এইবোৰ হৈছে বেবীৰ হেয়াৰ বেণ্ড কালেকশ্যন আপোনালোকক যিহেতু মই কৈছোঁ আমাৰ দোকানত কচমেটিকো পাব আৰু লগতে বেবীৰ আইটেমছ কিছুমানো পাব যেনেকৈ জোতা চেণ্ডেল আৰু লগতে হেয়াৰ বেণ্ডছ এইবোৰ বা আৰু এইবোৰো টিয়াৰাও আছে খুব ধুনীয়া ধুনীয়া খুব ধুনীয়া টিয়াৰা ভাল লাগিবনে ভাল লাগিছে চব তোমাৰ চইচ দেখিছা ৱাইফ থকাৰ কিমান ভাল ন ৱাইফ থকাৰ কাৰণে সহজ হৈ গ'ল কি মৰম লাগিছে চাওক আপোনালোকে আপোনালোকৰ ছোৱালীৰ বাবে লৈ যাব দেই অকল হেয়াৰ বেণ্ডছো নহয় হেয়াৰ ক্লিপো পাব কালাৰ পাই যাব আৰু লগতে হেয়াৰ ক্লিপ আছে এইবোৰ বৌ ডিজাইনত নেকি খুব মৰম লাগিছে ওৱান পিছত বিৰাট ধুনীয়া আৰু এটা দেখিছোঁ ৰ'ব হেয়াৰ হেয়াৰ ৰিবন
কেনেকুৱা ধুনীয়া আকৌ সৰু হৈ যাওঁ নেকি পাৰিম এইবোৰ এইবোৰ হেয়াৰ ক্লিপছ আছে আৰু আছে আপোনালোকে যেনেকুৱা লাগে তেনেকুৱা ল'ব পাৰিব কছমেটিকে নহয় ইয়াত শ্লিপাৰো পাব আপোনালোকে বাচ্ছাৰো চেণ্ডেল আছে আৰু চাওক কি মৰম লাগিছে অঁ শ্বু আছে নেকি শ্বু আছে ক্ৰক্স এইবোৰ ভেৰাইটি পাই যাব লেডিছৰো আছে আৰু এইবোৰ একদম নিউবৰ্ণ বেবীৰো শ্বু আছে এইবোৰ বেবী গাৰ্লৰ আৰু আপোনালোকক যদি কছমেটিক কালেকশ্যন বহুত বেছিকৈ লাগে তেতিয়াহ'লে আমাৰ আৰু এখন BS কছমেটিক বুলি এখন দোকান আছে সেইখন আছে মণিয়াৰী চকত মানে বুৰকা নাপাওঁতে ইটাৰ ভাটাটো পাৰ হৈয়ে পাই যাব অঁ তাতে পাব তাতে চেণ্ডেল জোতা আৰু স্কুলৰ আইটেম সকলোখিনি পাব লগতে কছমেটিক আপোনালোকে যি বিচাৰে তাতে চব ল'ব পাৰিব কম দামত গতিকে আপোনালোক সকলো দুখনতে আহক আমাৰ দুইখন দোকানলৈকে আহক আৰু আমাৰ দোকানত পূৰা লৈ যাব বুলি আশা কৰিলোঁ আৰু ডিছকাউণ্ট দি আছে অফাৰ পূজা অফাৰ এতিয়া মই তাইৰ কিবা এটা চাওঁ কৈছিলোঁ নহয় আৰু চালোঁ কেইটামান কালেকশ্যন কিন্তু চবতকৈ ভাল লাগিল মোৰ এইটো আপোনালোকে ক'বচোন আমাৰ আৰাধ্যাক ভাল লাগিবনে তাই গুচি গ'ল ঘৰত তো হোৱাইট আৰু যোনটো স্কাই ব্লুত আছিল এইটো ভাবিছোঁ তাইৰ কাৰণে লৈ লওঁ বাকী তাইক পিন্ধাম নহয় পূজাত আপোনালোকে চাব এইটো লওঁ প্ৰিয়ংকা খুব ভাল লাগিছে আৰাধ্যাৰ কাৰণে মানে গুণগুণৰ কাৰণে প্ৰাইচটো ৰিজনেবল অঁ তো এতিয়া প্ৰাইচটো মই নকওঁ কাৰণ আপোনালোকে আহিলে গম পাব আপোনালোকে নিজে আহিব আৰু আমাৰ দোকানত যেতিয়া কিনিব প্ৰাইচবোৰ কম পাই যাব খুব কম দামত আমি দিবলৈ চেষ্টা কৰিম এতিয়া মই লৈ লওঁ ৰ'বা প্ৰিয়ংকা এটা কথা সুধোঁ ইয়াত অকল বেবীৰে নহয় মই ডাঙৰৰো কালেকশ্যন দেখিছোঁ ডাঙৰ ল'ৰাৰো আছে নেকি আছে ডাঙৰ ল'ৰা মানে ডাঙৰ ছোৱালীৰ কাৰণে কুৰ্তি ছেট মানে মহিলাৰ কাৰণেও আছে ন আছে ফ্ৰক জিন্স টি শ্বাৰ্ট টপ যি লাগে ডাঙৰ ছোৱালীৰ কাৰণেও পাব আৰু ডাঙৰ ল'ৰাৰ কাৰণেও পাব এদিন মই মোৰ বজাৰ কৰিব আহিম নিশ্চয় আহিবা এওঁৰো চাম তো সেইদিনা মই ল'ৰা আৰু লেডিছৰ কালেকশ্যনখিনি দেখুৱাম ঠিক আছে আহিবা আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আজি মোৰো খুব ভাল লাগিল আৰু তাইৰ ফ্ৰকটো বিৰাট মৰম লাগিছে মই কৈছোঁ ন এৰি যাব নোৱাৰোঁ তো সেইটো লৈ ল'লোঁ এতিয়া এইটো লৈ ল'লোঁ মই এতিয়া ঘৰলৈ যাওঁ বহুত ভাল লাগিল কালেকশ্যন তোমাকো বহুত বহুত ধন্যবাদ আৰু আমাৰ দোকানলৈ আহিলা। সিহঁতৰ প্ৰফাইলটো চাব ন কি নামত আছে আমাৰ ফেচবুকত আছে দীপজ্যোতি প্ৰিয়ংকা বুলি তাইও ভিডিঅ' দিয়ে দোকানখন দেখুৱাই আপোনালোকে চাব আৰু আহিব এতিয়া মই যাওঁ আৰু কাষ্টমাৰ আহিছে ধন্যবাদ তুমি আৰু বৌক বহুত বহুত ধন্যবাদ বৌহঁতৰ ঘৰতে আমাৰ দোকান যিহেতু বৌয়ে আমাৰ দোকানৰ পৰা বহুত কালেকশ্যন লৈছে বৌৰ কাৰণেও লৈছে আৰু আৰাধ্যা মানে গুণগুণৰ কাৰণেও লৈছে তোমাক বহুত বহুত ধন্যবাদ বৌ আমাৰ দোকানত আহি দুৰ্গা পূজাৰ কাৰণে বহুত কালেকশ্যন লোৱাৰ বাবে আপোনালোকেও আহক আৰু যিহেতু বেছি দূৰত নহয় চাংচাৰি একদম ওচৰত আহক আপোনালোকে এতিয়া মই যাওঁ আৰু মই আনিলোঁ ফ্ৰকটো কিন্তু তাইক চালোঁ খুব ধুনীয়াকৈ হৈছে আৰু বাকী তাইক পূজাত পিন্ধাম তেতিয়া আপোনালোকক দেখুৱাম আৰু আপোনালোকেও BS ষ্ট'ৰত আহিব লগতে আমাৰ দোকানতো আহিব মই সেইদিনা ভিডিঅ'ত কৈছোঁৱেই আৰু আশা কৰোঁ আপোনালোকে ভাল ভাল কালেকশ্যন পাব আৰু ভালো পাব আপোনালোকে তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব বেছি দীঘলীয়া নকৰোঁ যদি ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব টিল দেন টেক কেয়াৰ বাই বাই